जाख्ल'नाय गैयै सरकारनि समाव रेशन कार्ड बानायनायनि मुङाव रायजोनिफ्राय घुस लादों। रेशन कार्डनि मुङाव रायजो राजानिफ्राय लुथिदों 3,000-5,000 रां। बेनि उनाव रां जाख्ल'ग्रा सुबुङा दायो जोबथेसालिनि आलासि। रेशन कार्ड बानायनायनि मुङाव रां जानानै हमजानाय सुबुंनि मुङा सानखां बसुमतारी। फुड एन्ड साप्लाइ बिफानाव जुनियर एसिस्टेन्ट महरै सानखां बसुमतारीनि नखरनिफ्राय बाबलि बसुमतारीआ साख्रि मावो। नाथाय साख्रिनि असिलायै क'क्राझार UN एकाडेमिनि साखाथियाव थानाय गंसे फार्मासियाव रेशन कार्ड बानायग्रा खालामो सानखां बसुमतारीआ। जाहोनाव रायजो राजा मुलाम्फागिरिफोरनि अजदजों पुलिसआ संदाननानै दिनै सानखां बसुमतारीखौ हमनाय जायो। रायजो राजा मुलाम्फागिरिफोरा बुंदों रां लानानै गंसे फार्मासियाव रेशन कार्डखौ बानायगासिनो दंमोन। रां होआब्ला रेशन कार्डखौ बानायामोन होननानै गोख्रों अजद खालामबावदों रायजो राजाफ्रा। আচ্ছা আমি হেৰি খবৰ পাইছিলোঁ যে আমাৰ UN একাডেমিৰ ওচৰৰ এটা ফাৰ্মাচীত তাৰমানে একজন মানুহে ৰেচন কাৰ্ড বনাই আছে। তাৰপিছত আমি ইয়াতে চাবলৈ আহিলোঁ। চাবলৈ আহি পেলাই দেখিছোঁ একজন সাংখাং বসুমতাৰী নামৰ একজন মানুহে ইয়াত মানে ৰেচন কাৰ্ড বনাই আছে আৰু বহুত মানে হেৰি ৰেচন কাৰ্ড মানে বনোৱা মানুহবিলাকো ঢেৰ আছিলে ইয়াতে। তাৰপিছত আমি সিহঁতক সোধপোছ কৰিছোঁ যেতিয়া মানে সিহঁতে ৰেচন কাৰ্ড বনোৱাৰ নামত সিহঁতৰ পৰা কিছুমানৰ পৰা 1500, 2000, 3000 লৈকে প্ৰত্যেক মানুহৰ পৰা হেৰি লৈ আছে। পিছত আমি প্ৰিলিমিনাৰী এনকুৱাৰীত মানে হেৰি গম পাইছোঁ যে যিটো সাংখাং বসুমতাৰী তেওঁৰ ফেমিলি বাবলি মুছাহাৰী তেওঁ জুনিয়ৰ এছিষ্টেণ্ট হৈ ফুড এণ্ড চিভিল ছাপ্লাই অফিচত কাম কৰে। কিন্তু তেওঁ মানে হেৰি অফিচত কাম নকৰি ইয়াত মানে হেৰি যেহেতু একজন মানে প্ৰাইভেট এটা ফাৰ্মাচীত আহি পেলাই মানে অফিচিয়েল কাম কৰি আছে, গতিকে আমি তেওঁক আৰু অধিক সোধপোছৰ কাৰণে আমি তাক থানালৈ গৈ গৈ আছোঁ। ঠিক আছে জেনেৰেল सेक्रेटारि आं बेखौनो बुंनो सानदों जे जोंनि BTR चिफ प्रमद बर' सारनिसिम रिकुवेस्ट खालामनो सानदों जाहाथे जाय बिथांमोना रेशन कार्डनि नामाव माने अफिसारानो जा बा सोरबा खेरानियानो जा बा कर्मचारियानो जा जाय बिथांमोना जोंनि बेनिफिसियारिनिफ्राय 3000, 1500 बा फैसा कालेक्सन खालामनानै रेशन कार्ड हरनो नागिरदोंमोन बे बिथांमोनखौ दुसिखौ जाहाथे आयेनगत भाबै जाहाथे बिसोरखौ हमनांगौ आरो शास्ति होनांगौ आरो जाय बेनिफिसियारि बिथांमोना जाहाथे फैसा होदोंमोन रेशन कार्डनि नामाव बे फैसाखौ जाहाथे रिटार्न मोनफिननांगौ आरो आं बेखिनि बुंनानै आं डक्टर बिश्वकर्मा CM सारनिसिम रिकुवेस्ट थाबाय आरो जोंनि पन्चायत मिनिस्टार रन्जित दासनिसिमबो रिकुवेस्ट थाबाय आरो जोंनि CM सारनिसिमबो रिकुवेस्ट थाबाय आं बेखौनो बुंहरबाय आरो बेनिफिसियारि লগত শুনা পাইলোঁ যে বেনিফিচিয়াৰীক কল কৰি পেলাই কৈ আছে যে তোমাৰ নামত ৰেচন কাৰ্ড হৈছে তুমি আহি লৈ যাবা। তাৰপিছত আমি কেইটামান বেনিফিচিয়াৰী ক'লোঁ, বেনিফিচিয়াৰী আমাক ফোনত মানে সুধিছে যে তোমালোকে ৰেচন কাৰ্ডৰ বিষয়ে জানানে নাই, যে আমি ক'লোঁ তো আমিতো নাজানো, এতিয়া লিষ্ট অহা নাই। সিহঁতে কৈছে আমাক ফোনত মাতিছে অফিচত ৰেচন কাৰ্ড নিবলৈ, যে যদি তহঁতক মাতিছে যোৱা, গৈ পেলাই লৈ আহা। তাৰপিছত মই চেয়াৰমেনক ক'লোঁ, চেয়াৰমেন বাবু আপুনি জানেনে নাই লিষ্টটো আমাৰ হৈছেনে নাই? চেয়াৰমেনে ক'লে যে নহয় লিষ্টটোতো হোৱা নাই। তেতিয়া আমি অফিচত খবৰ ল'লোঁ, খবৰ লৈ আহি অফিচৰ পৰা নোসোমাই খবৰ পালোঁ যে ইয়াত বেলেগ দোকানত এটা বহিছে। তাৰপিছত আমি ইয়াত আহিলোঁ, ইয়াত আহি বহিলোঁ, বহি পেলাই দেখিলোঁ সি কাগজবিলাক এণ্ট্ৰি কৰি আছে আৰু কৈ আছে যদি পইচা দিয়া 3000 টকাকৈ লাগিব, যদি দিয়া হ'ব, নহ'লে কাগজ মই ফাৰি পেলাই দিম। ইয়াত মই যিটো দিম এইটো হ'ব, মই যিটো নিদিম এইটো নহ'ব। মই পইচা দিলে দিয়া, নিদিলে ঘৰৰ পৰা ওলাই যোৱা, ইয়াত মোৰ লগত কোনো কথা নাই, মই গৰুৰ বেপাৰী নহওঁ, এনেকুৱা কথা কৈ আছে। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে তোমাক আমি 500 টকাকৈ লোৱা। মই এটা কথা ক'লোঁ যে ছাৰ আপুনি ইমান গৰীব মানুহ, 500 টকাকৈ লোৱা পাৰ কেণ্ডিডেট হিচাপত, আমি আপোনাৰ খৰচটো মই কালেকশ্যন কৰি দি দিম 500 টকাকৈ, এনে এটা কথা ক'লোঁ। কৈ এইটো কোন হয় মানুহটোক আমি চিনি নাপাওঁ। সি কৈ আছে কি আপুনি মোক গৰুৰ দালাল বুলি ভাবিছে নেকি, আপুনি ঘৰৰ পৰা ওলাই যাওক, মই 500 টকা নলওঁ, 3000 হ'লে কাম কৰিম, নহ'লে কাম নকৰিম, এনেকৈ শুনা পাই তাৰপিছত মোৰ লগত 3টা বেনিফিচিয়াৰী আছিলে। এতিয়া ইহঁতৰ 3টা ID বোলে ই বনাই দিছে। এই 3টা মানুহৰ IDটো মানে কম্পিউটাৰৰ পৰা ডিলিট কৰি দিব খুজি আছে। ইয়াক এতিয়াই পইচাটো লাগে, পিছত মোৰ লগতো পইচা নাই। পাছত পেটিএমৰ সহায়ত ইয়াক 5000 টকা দিয়া হৈছে ফোনপে। কালি মই অহা নাছিলোঁ, আজি আহিছোঁ কেইটামান বেনিফিচিয়াৰীক লগত লৈ। আহি পেলাই মই পুৱাইতে সোমাইছোঁ, ই কৈ আছে এতিয়া নহ'ব, তোমাৰ কামটো এতিয়া নহ'ব, বিকালবেলাহে হ'ব। তাৰমানে বিকালবেলা আমাৰ এতিয়া পইচা মানুহ বেছি আছে, পইচাটো ল'ব নোৱাৰে। তথাপি মই আজি 3000 টকা দিছোঁ, মই ভিডিঅ' ফুটেজটোও ৰাখিছোঁ তাক 3000 টকা। আৰু এনেকুৱা কৈ আছে পইচাটো মানে ইয়াত খালি লিষ্টটো চাই নামটো থাকিলে পইচাটো দি তুই ঘৰত গুচি যা, তোৰ কামটো হৈ যাব, এনেকুৱা কৈ আছে। কেতিয়া হ'ব, কেনেকৈ হ'ব, চিৰিয়েল হ'ব নে নহ'ব এইবিলাক সুধিলে একো নকয়, কথা ক'ব প্ৰয়োজন নাই মোৰ, আপুনি ওলাই যাওক।
এনেকুৱাকৈ কৈ আছে ৰেচন কাৰ্ডৰ জন্য আহিছিলোঁ আৰু ৰেচন কাৰ্ড বনাব আহিলোঁ আমি 2000 টকা দিব চাং নামানে এনে ফেলাই দিয়ে আৰু কয় ইয়াৰ পৰা গুচি যাওক কিমান খুজে 3000 খুজে হৈছোঁ মানে আপুনি কিমান দিছে 1500 পাইছিলে নাই পোৱা নাই না ক'ৰ পৰা আৰু আপুনি কিমান স্যার মসুম 1000 মোক বুধবারে কার্ড বানিয়ে দিবে চাইছে রিসিপ্টটা দিবে চাইছে তো বুধবারে আরো 1000 টাকা দিয়ে রিসিপ্টটা দিব ল্যাপটপ পাইছে না পায় কার্ডটা না পায় টোটাল কত খুজিছে কৈ দে টোটাল 3000 টাকা চাইছে মোর লগত মই 2000 টাকা মোর লগত আছিল 2000 টাকা দিছুং 1000 টাকা বাকি দিছুং বুধবারে দিন ওইটা দিবে চাইছুং এটা বহুত মানুহ পৰা এনেকুৱা পইচা খুজিছে বুধবারে দিন नैरोजा नैजिथाम नैजिब्रै सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।